হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই পুনেৰ পৰা জুৰি আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই দেৱালীৰ কাৰণে কিবা এটা বনাইছোঁ, আৰু কি বনাইছোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিলে গম পাব। আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে, এটা গ্লাছ ল'লোঁ, চিচাৰ গ্লাছ। আৰু গ্লাছটোত মই এতিয়া ডেক'ৰেশ্যন কৰিম, মানে ভিতৰত যি বস্তু মোৰ ওচৰত আছে আৰু সেইবোৰ মই সোমোৱাই দিম। মোৰ ওচৰত আছিলে কেইটামান কালাৰফুল শিলগুটি, আৰু এয়া হ'ল এখিলা পাত, আৰু ই হ'ল অকণমানি সৰুকৈ এটি পুতলা, মানে সেইটো মোৰ ওচৰত আছিলে, মই সেইটো সোমোৱাই দিছোঁ। আৰু সেইটো এনেকৈ থিয় হৈ নাথাকে ন, ইফালে সিফালে পৰি যায়, তাৰ কাৰণে মই সিফালে সিফালে চব সেইবোৰ শিলগুটিবোৰ সোমোৱাই পেলানি, মানে পুতলাটো থিয় হৈ থাকিবলৈ থিয় হৈ থাকিব পৰাকৈ মানে মই ধুনীয়াকৈ শিলবোৰ ইফালে সিফালে সোমোৱাই দিলোঁ, কাৰণ পৰি পৰি যায় যে পুতলাটো, সেইটো কাৰণে। আৰু এতিয়া ইয়াতে মই পানী দি দিছোঁ। পানীখিনি আপোনালোকে একেবাৰে চাফা পানী দিব, কাৰণ লেতেৰা পানী দিলে তাৰ চাইনিংটো নাহিব, গ্ল' নকৰিব। আৰু তাৰ ওপৰত দি দিছোঁ মই 3 চামুচ, এচামুচ দিলোঁ, 2 চামুচ, 3 চামুচমান মিঠাতেল দি দিলেই হ'ব। আৰু পানীখিনি একেবাৰে ফুল কৰি নিদিব, কাৰণ তেল দিবলৈ জেগা লাগিব ন, সেইটো কাৰণে আপোনালোকে একেবাৰে ইয়াতে পানী নিদিব। আৰু ইয়াত কি কৰিব, এটা প্লাষ্টিকৰ মানে বটলৰ এডোখৰ প্লাষ্টিক কাটি তাৰ মাজতে এটা হোল কৰি তাতে সূতাডাল সোমোৱাই এনেকৈ কৰি দি দিব। বহুত ধুনীয়া লাগে। সূতাডাল খালি একদম পাতল নল'ব, অকণমান ডাঙৰ ল'ব, মানে শকত ল'ব। দেখিছেনে, অকণমান মই তেল হেৰি কৰি পেলাই অকণমান তেলে তিয়াই পেলাই অকণমান হেৰি কৰিলোঁ, চেপি দিলোঁ। তাৰপিছত এতিয়া জ্বলাই দিছোঁ, আৰু জ্বলাই দিয়াৰ লগে লগে ইমান ধুনীয়া এটা পোহৰ আহে। মানে এতিয়া মোৰ টাইলছটো যে বগাৰ কাৰণে আপোনালোকৰ আগত ইমান সম্পূৰ্ণকৈ জিলিকা নাই। এয়া দেখিছেনে, কিমান ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছিলে। আপোনালোকে মোবাইলত কেনেকুৱা দেখিছে নাজানো, মই মানে ডাইৰেক্ট দেখিছোঁ ন, বহুত ধুনীয়া লাগিছিলে। টাইলছটো বগা যে কাৰণে ইমান ভালকৈ জিলিকা নাই, বেলেগ কালাৰফুল হোৱা হ'লে ধুনীয়াকৈ জিলিকিলেহেঁতেন। ইয়াত দেখিছেনে, আপোনালোকেও এনেকৈ ঘৰত বনাব পাৰে। এনেই পইচা সৰহকৈ পইচা দি এনেই কিনি অনাতকৈ আপোনালোকে এনেকৈ ঘৰত বনাই ল'ব পাৰে ন, ডেক'ৰেশ্যনৰ কাৰণে। মই চাৰু লাইনটো দেখুৱাই দিছোঁ, ইয়াত দেখিছে পিছফালৰ পৰা। আৰু খালি মোৰ ভাগৰ ইফালে সিফালে বস্তু যে পৰি আছে, এইবোৰ আপোনালোকে ইগন'ৰ কৰিব দেই, কাৰণ মই এইটো বনাই পেলাই মই ভিডিঅ' কৰিয়ে থ'লোঁ আৰু, মানে এইবোৰ বস্তুবোৰ আঁতৰাবলৈ নহ'লে আৰু মই লগালগ ভিডিঅ'টো কৰি মই বোলো বনাই থওঁ। ইয়াত দেখিছেনে, ইমান ধুনীয়া লাগিছে। আৰু ইয়াত দেখিছে, মই লাইটটো অফ কৰি দিলোঁ। অফ কৰি দিয়াৰ লগে লগে আৰু ইয়াৰ হেৰিটো বেছি হৈ যায়, হয়নে? এটা পোহৰ আন্ধাৰতহে বেছি ভাল লাগে। ইয়াত দেখিছেনে, চাৰি গছ কিমান ধুনীয়া লাগিছে। আপোনালোকে এইকেইটা বস্তু বুলিয়ে নহয়, বেলেগ বস্তু দিও আপোনালোকে সজাই মেলি বনালে, এবাৰ বনাই চাবচোন, আপোনালোকে বহুত বেছি ভাল লাগে। এনেকৈ দেখিছেনে, চাকি গছ ওপৰত জ্বলি আছে, ভিতৰত বস্তুকেইটাও কিমান ধুনীয়াকৈ জিলিকি আছে। মোৰ কিন্তু বহুত ভাল লাগিছিলে। আপোনালোকক কেনেকুৱা লাগিছিলে মই নাজানো। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আজিলৈ বিদায় লৈছোঁ, বাই বাই।